kita na. Ili na pun kita bisa akar pi ang long pen. Il ki masiyam sar ke thang laan ai hir ke laan ke kia mai hir ke do anon ke do ili do saya sana ko. Parti registration kuri dami ha Delhi ho PSLC registration dam nai kami dam lo kasami tum to pi ko ana la ne leng ma la tum nang ke jui poi ha PM sar long lo tu ne la tum ke tu ne la di ke PSLC ko li ke PFC ko la tum ke la Sonseng Rohan, Dr. Next Binom Tera. Binom le tuang ke mo. Binom Tera mau. Dong ki Tera. Dr. Ronjit Inti. Ronjit Inti. তিনটা ফেজ হৈছে ফাৰ্ষ্ট ফেজ সেকেন্ড ফেজ থাৰ্ড ফেজ আজি থাৰ্ড ফেজত জইন কৰা ইয়াত ৩৩৩৫ পৰিয়ালে ৰিজনেল পাৰ্টি PSLC আৰু কংগ্ৰেছৰ মিলি জিপি দলৰ যোগদান কৰাইছে তেওঁলোকৰ PSLC দলৰ পৰা ত্যাগ কৰি কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত আজি যোগদান কৰা হৈছে পতাটো আমি বৰথিপীয়া কেনাঙৰ জৰিয়তে যিবিলাকৰ পতা নিজৰ ঘৰ থকা পতা ঘূৰিব পৰা তেওঁলোকৰ পতা দিয়া হৈছে আছে আছে আৰু আছে স্যাৰ আৰু অসম আৰু কাৰ্বি আংলং সীমান্ততে যিবোৰ নাগালেণ্ড আছে ILP বুলি এখন হেৰি কৰিছে ইয়াত কিবা অসুবিধা একো অসুবিধা নাই দুইজন কমিটিয়ে তেওঁলোকে কমিটিয়ে খালি মেম্বাৰো নাই দুইজনে খালি আছে 125/62 amendment ke lake non pravjin pen non next parliament abang ke la sobang ke itu MP ke chuta ninge dunia lo ase pravjin pen ki chunji afansi lake claim pon bomlo আকৌ APSLC কংগ্ৰেছ ফালৰ পৰা আজি আকৌ ইয়াতে জইন কৰা হৈ গ'ল আজি যেহেতু মাছ জইনিং প্ৰগ্ৰাম যোৱা 31 তাৰিখ মে 31 তাৰিখে লামডিং ৰোড এৰিয়াৰ মিজুং লাংমিলি এফাল লাংচলিয়াত এইখিনি বৰলাংফাৰ ফালৰ পৰা তেজজুৰ ফিল্ডতে তাত জইন কৰা হৈছে আৰু 2 তাৰিখ মাজত এদিন গেপ 1 তাৰিখ গেপ হয় আজি 2 তাৰিখ আকৌ ইয়াতো প্ৰায় 3000 নিচিনা মানুহে ইয়াতে APSLC এৰি বিজেপিত যোগদান কৰা হৈছে কাৰণ দিনে দিনে যিটো বৰ্তমান বিজেপি প্ৰতি যিটো লোকে ভাল পাইছে আৰু বিজেপি পাৰ্টিৰ প্ৰতি আস্থা ৰাখিছে আৰু দিনৰ দিনে টিম কাৰ্বি আংলং তথা ডক্টৰ তুলিয়াম ৰাহৰ নেতৃত্বত যিটো কাৰ্বি আংলঙৰ চুকে কোনে যিটো ডেভেলপমেণ্ট কৰা এইটো ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি যি প্ৰেক্টিকেল তেওঁলোকে দেখা পাইছে সেইকাৰণে তেওঁলোকে দিনৰ দিনে বিজেপিৰ প্ৰতি তেওঁলোকে ঢাপলি মেলিলে বিজেপিক যোগদান কৰি আছে সেইকাৰণে আহিবলগীয়া অনাগত দিনত যাতে আমাৰ বিজেপি পাৰ্টিটো অধিক শক্তিশালী হ'ব আৰু MLA ইলেকশ্যনতো বিপুল পৰিমাণত জয়যুক্ত হ'ব বুলি আমি আশাবাদী